হয় যেটো মানে ক'বলৈ ভাষাবোৰ একেবাৰে ওলোৱা নাই শব্দবোৰ ওলোৱা নাই কালি তেখেত আহিলে অহাৰ পিছত তেখেতে অৱশেষত শ্যাম কানু মহন্তই মুখ খুলিছে অতিকৈ দুখজনক খবৰ যেহেতু অসমবাসী এইখিনি সময়ত শোকস্তব্ধ হৈ আছে জুবিন গাৰ্গ বিহীন অসমৰ প্ৰথমটো ৰাতিপুৱা যোৱাকালি সেই খবৰ আহি পৰিছিল যি খবৰে অসমৰ প্ৰত্যেকজন মানুহকে কন্দুৱাই তুলিছে ছিংগাপুৰত বৰ্তমান আছে জুবিন গাৰ্গৰ নিথৰদেহ আৰু সম্পূৰ্ণৰূপে জগৰীয়া বুলি শ্যাম কানু মহন্তক সকলোৱে কৈছে আৰু এই শ্যাম কানু মহন্তই অৱশেষত মুখ খুলিছে নৰ্থ ইষ্ট ফেষ্টিভেলক জুবিন গাৰ্গক প্ৰত্যেক বছৰে কিছু সংখ্যক বেপাৰীয়ে ব্যৱহাৰ কৰি আহিছে আৰু সেইজন জুবিন গাৰ্গক এই ছিংগাপুৰত নি শ্যাম কানু মহন্তৰ দৰে বেপাৰীয়ে জুবিন গাৰ্গৰ নিচিনা এক হত্যাক বৰ্তমান সময়ত শেষ কৰি দিলে সকলোৱে জবাবদিহি কৰিছে শ্যাম কানু মহন্তক আৰু এতিয়া শ্যাম কানু মহন্তই মুখ খুলিছে মই সম্পূৰ্ণ কল ৰেকৰ্ডিংটো শ্যাম কানু মহন্তই কি কৈছে মই সম্পূৰ্ণকৈ শুনাম আপোনালোকে শ্যাম কানু মহন্তৰ মতামত আপোনালোকে শুনিব পাৰিব কি হৈছিল জুবিন গাৰ্গৰ লগত কেনেকৈ কি হ'ল জুবিন গাৰ্গৰ লগত যি ঘটনাই কিন্তু বৰ্তমান সময়ত গোটেই অসমখনকে কন্দুৱাই তুলিছে বৰ্তমানো ছিংগাপুৰতে আছে জুবিন গাৰ্গৰ নিথৰদেহ ছিংগাপুৰ আৰক্ষীয়ে গোটেই ঘটনাটো তদন্ত কৰিছে তদন্ত হোৱাৰ পিছতহে অসমলৈ পঠিয়াই দিব অসমৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ নিথৰদেহ মই বেছি পলম নকৰি আপোনালোকক মই শ্যাম কানু মহন্তৰ যি তেওঁৰ ভাষ্য সেই ভাষ্য শুনাব বিচাৰিছোঁ সেই শ্যাম কানু মহন্তক এতিয়া সকলোৱে আগচি ধৰি সুধিছে যে শ্যাম কানু মহন্ত আমাক জুবিন গাৰ্গক ঘূৰাই লাগে নহ'লে শ্যাম কানু মহন্ত কিন্তু সম্পূৰ্ণৰূপে অসমখনে সেইজন শ্যাম কানু মহন্ত কিন্তু কেতিয়াও ক্ষমা নকৰে মই শ্যাম কানু মহন্তৰ মতামতখিনি মই আপোনালোকক শুনাব বিচাৰিছোঁ শ্যাম কানু মহন্তই কি কৈছে আপোনালোকে শ্যাম কানু মহন্তৰ মতামতখিনি শুনক হয় যেটো মানে ক'বলৈ ভাষাবোৰ একেবাৰে ওলোৱা নাই শব্দবোৰ ওলোৱা নাই কালি তেখেত আহিলে অহাৰ পিছত তেখেতে ভালকৈ কালি গান চানো গাইছে খুব ভাল দুটা আছিলে আমাৰ ক্লাবত গৈ এটা গান সেইটো খুব ভাইৰেল হৈছে আৰু আজি আমাৰ অনুষ্ঠান হৈছিলে আজি আমাৰ অনুষ্ঠানটোত উত্তৰ পূবৰ বহুত নেতৃত্ব লোক আছিলে ছিংগাপুৰৰ উদ্যোগপতিসকলৰ এখন বিজনেছ মিট হৈছিলে আমি তাতে আছিলোঁ কিছু দূৰত আৰু জুবিন গাৰ্গে তেওঁ দুজন বন্ধুক লৈ অসম এছ'চিয়েশ্যনৰ দুজন মানুহক লৈ তেওঁলোক ফুৰিব গৈছিলে অসম তেওঁলোকে লগতে বন্ধুজনে তেওঁলোকক লৈ গৈছিলে সিদ্ধাৰ্থটো আছিলে যাওঁতে তেওঁলোকে ইয়টত গৈছিলে যাওঁতে তেওঁলোকে সাগৰত কিবা মই তেতিয়া মিটিং আমি নাছিলোঁ আমাক কোনো আমি নাই আমাৰ গোটেই দলটো আমাৰ সকলো মিটিঙত আছিলে আৰু তেওঁলোকে জুবিন গাৰ্গে তেতিয়া কিবা স্কুবা ডাইভিং কৰা নাই বোলে এনেই তাত মোক পিছত সিদ্ধাৰ্থই কোৱা মতে যে কিবা সাঁতুৰিবলৈ গৈছিলে লওঁতে একজেক্টলি কেনেকৈ হ'ল সাঁতুৰিবলৈ যাওঁতে এই সিদ্ধাৰ্থনে ভালকৈ ক'ব পাৰিব আমাৰ অৱস্থা কাৰো নাই কন্দা কটা মানে একজেক্ট খবৰটো দিবলৈ আমাৰ মুখেৰে মাত নোহোৱা অৱস্থা হৈ আছে সাঁতুৰিব যাওঁতে তেওঁ হয়তো কিবা এটা তেওঁলোকে কি হৈছে তেওঁ মানে চিজাৰ টাইপৰ হ'ব পাৰে বুলি কৈছে তাৰপিছত তেওঁ লগে লগে কোষ্ট গাৰ্ডে তেওঁক লৈ গ'ল গাড়ীয়ে লৈ পেলাই তেওঁক হস্পিটেললৈ নিলে হস্পিটেল নিয়াৰ পিছত তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে হস্পিটেললৈ লগে লগে মই হাই কমিশ্যন মই যেতিয়া মিটিঙত আছিলোঁ বহুত দূৰত আমি সকলো আছিলোঁ আমি সকলোৱে হাই কমিশ্যনক খবৰ দিলোঁ হস্পিটেলত আহিলোঁ আমি তাৰপিছত হাই কমিশ্যনে লগে লগে গোটেই প্ৰচেছবোৰ কৰিলে কিন্তু ইন দ্য মিন টাইম ঘটনাটো হ'লেই আৰু এতিয়া তাৰপিছতে এতিয়া হস্পিটেলত কিবা অটপচি কিবা বহুত প্ৰচিডিঅ'ৰ কৰি আছে সেই প্ৰচিডিঅ'বোৰ কৰাত আমি লাগি আছোঁ হাই কমিশ্যনে খুব সহায় কৰিছে আপোনালোকে নিয়াৰ কাৰণে মানে সেইবোৰ কৰিলেহে নিবলৈ দিব এই যিবোৰ মেডিকেল প্ৰচিডিঅ'টো আজি ৰাতি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে আমি লাগি আছোঁ প্ৰচিডিঅ'খিনি কৰিবলৈ আৰু কৰি মেলি সেইবোৰ নিয়াৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে আৰু অসম চৰকাৰেও কৰিছে আৰু দুটাবাসী কণ্টিনিউৱাছ লাগি আছে চ' আমি যিমান সোনকালে প্ৰচিডিঅ'বোৰ কমপ্লিট কৰাৰ চেষ্টা কৰিছোঁ আৰু এটা ভাবিব নোৱাৰা খবৰ শব্দ